হয়তো গোটেই গছবিলাকৰ মাজত এই গছডাল দেখিছে এক্সট্ৰা পিংক কালাৰৰ দেখাত কচু পাতৰ দৰে কিন্তু কচু গছ নহয় ইয়াৰ নামটো হৈছে চিংগনিয়াম আৰু এই গছডালৰ বহুতো কালাৰ পাব বহুত বেলেগ বেলেগ ডিজাইনৰ পাব মোৰ তাত অলমোষ্ট 12টা প্ৰজাতি আছে এই গছডালৰ তাৰে এডাল হৈছে এডাল ভাল লগা আৰু ক'বলৈ গ'লে এই চিংগনিয়াম প্লাণ্টডাল যদি চাওঁ আমাৰ আৰ্থত থকা ভিতৰত এডাল বহুত ভাল গছ হয় কিন্তু আমি হয়তো ইয়াৰ বিষয়ে নাজানো সেইবাবে আমি ইয়াক সেই ইম্পৰ্টেঞ্চটো নিদিওঁ অলপ নেগলেক্ট কৰা হয় সেইবাবে এই প্ৰজাতিটোৰ এডাল গছো আছে যাৰ নাম কয় চিংগনিয়াম নেগলেক্টাম কাৰণ সেই গছডাল ইমানেই নেগলেক্ট কৰা হয় যে মানুহে কোনো ঘৰত নাৰাখে কিন্তু যদি মই বেনিফিটছ এইবিলাক চাব যাওঁ তেতিয়াহ'লে সেই যিডাল চিংগনিয়াম নেগলেক্টাম বহুত ভাল গছ হয় আৰু অকল সেই চিংগনিয়াম নেগলেক্টামডালেই নহয় এডাল চিংগনিয়াম পিংক বিউটি যিডাল আছে চিংগনিয়ামৰ গোটেই প্ৰজাতিটোৱে দৰকাৰী বহুত ভাল গছ আমাৰ আৰ্থৰ বাবে আমাৰ পৰিৱেশটোৰ বাবে কিয় হয় মই জনাই আছোঁ কাৰণকেইটা ফাৰ্ষ্ট বহুত বেলেগ বেলেগ শেপত পাব বহুত ধুনীয়া যদি ইম্পৰ্টেঞ্চখিনি কথা কওঁ ইম্পৰ্টেঞ্চ ফাৰ্ষ্ট আছে ইয়াৰ এয়াৰ পিউৰিফাইং প্লাণ্ট অৰ্থাৎ এই গছডালৰ আমাৰ যিটো পৰিৱেশ আছে পৰিৱেশৰ যিটো বায়ু আছে সেই বায়ুটো ক্লিয়াৰ কৰিব পৰা ক্ষমতা আছে চাফা কৰি ৰাখে ইয়াৰ উপৰিও বহুতো টক্সিক কেমিকেল হাৰ্মফুল কেমিকেল যিবিলাক আমাৰ এনভাইৰনমেণ্টত আছে যাৰ ফলত আমাৰ কিছুমান বেমাৰ লাইক কেঞ্চাৰ কজ হয় তেনেকুৱা কিছুমান পাৰ্টিকলছ আমাৰ এয়াৰত থাকে যেনে বেনজিন টলুইন জাইলিন ইথিলিন ফৰ্মেলডিহাইড আদি দৰে কিছুমান আদিৰ দৰে বিষাক্ত কেমিকেল আমাৰ পৰিৱেশটোত আছে আমাৰ বায়ুমণ্ডলত থাকে যিহেতু আমাৰ কল কাৰখানা এইবোৰ চলিয়ে থাকে আৰু তাৰ পৰা এইবোৰ গেছ নিৰ্গত হয় আৰু এই গছডালে কি কৰে সেই যিবোৰ হাৰ্মফুল কেমিকেল থাকে সিহঁতক এবজৰ্ভ কৰি সেই পাৰ্টিকলছবোৰ এবজৰ্ভ কৰি আপোনাৰ ঘৰৰ পৰিৱেশটোক ক্লিয়াৰ কৰি ৰাখে তাৰ উপৰিও এই গছডালৰ অক্সিজেন ৰিলিজ কৰা এমাউণ্টৰ পৰিমাণ বহুতেই বেছি আৰু কাৰ্বন ডাই অক্সাইড যথেষ্ট পৰিমাণে শোষণ কৰে তাৰ বাবে কি কৰিছিলে নাছাৰ এটা এক্সপেৰিমেণ্ট কৰিছিলে কিছুমান গছৰ ওপৰত তাৰে এডাল গছ আছিলে এই চিংগনিয়াম প্ৰজাতিটোৰ গছ কি কৰিছিলে এটা বন্ধ কোঠাত এই চিংগনিয়াম গছবোৰ ৰাখি কি গোটেই কোঠাটো কিছুমান বিষাক্ত টক্সিক কেমিকেল গেছেৰে ভৰাই দি পেলাই গোটেই ৰুমটো বন্ধ কৰি দিছিলে কৰি লৈ পিছত যেতিয়া ৰিজাল্টটো চাই তেওঁলোক আচৰিত হৈছিল কাৰণ তেওঁলোকে দেখিছিলে যে এই চিংগনিয়াম গছডালৰ বহুতখিনি কেপাচিটি আছে সেই টক্সিক কেমিকেলবোৰ হাৰ্মফুল গেছবোৰ এবজৰ্ব কৰিবৰ পৰা সেইবাবে এই গছডাল আমি ঘৰত বৰ্তমানে মই ভাবোঁ ৰাখিব লাগে কাৰণ পিংক কালাৰ বুলিয়ে নহয় যিকোনো চিংগনিয়াম ৰাখিব পাৰে চিংগনিয়ামৰ বহুত কালাৰ পাব চিংগনিয়াম আপোনালোকে যদি নেটত চাৰ্চ কৰে বহুত ভেৰাইটিজ আহি যাব সেইবাবে চিংগনিয়াম গছ ঘৰত ৰাখিব লাগে বহুত ভাল হয় পৰিৱেশটো চাফা কৰি ৰাখে কাৰণ বৰ্তমান যিহেতু পলিউশ্যনৰ সংখ্যা মাত্ৰা বাঢ়িব ধৰিছে সেইবাবে আমাক এনেকুৱা কিছুমান ইনডোৰ প্লাণ্টৰ দৰকাৰ যি আমাৰ পৰিৱেশটো চাফা কৰি ৰাখিব পাৰে যেনে ধৰি লওক নিম গছ ৰুব পাৰে তেনেদৰে আৰু ক'বলৈ গ'লে মানি প্লাণ্ট আছে তেনেদৰে কিছুমান গছ আছে যিয়ে এয়াৰটো পিউৰিফাই কৰিব পাৰে নেচাৰেলি আমাক একো দৰকাৰ নহয় সিহঁতক ঘৰত আনি ৰাখি দিয়ক আপোনাৰ এনভাইৰনমেণ্টটো চাফা কৰি ৰাখিব পিয়ৰ কৰি ৰাখিব তেনেদৰে এই গছডালৰ এটা মেইন ইম্পৰ্টেণ্ট কথা হৈছে যে ফেংচুই প্লাণ্ট বুলিও কয় ফেংচুই হয়তো আপোনালোকে জানে ফেংচুই বা বাস্তুশাস্ত্ৰ বুলি ক'ব পাৰোঁ তাৰ মতে এই গছডালে ঘৰত ৱেলথ প্ৰস্পাৰিটি গুড লাক এইবোৰ লৈ আহে আৰু এটা ইম্পৰ্টেণ্ট কথা যে এই গছডাল যেতিয়া ডাঙৰ হয় মেচিয়ৰ হয় এটা বৰ্তমান দেখিছে পাতটো এটাই হৈ আছে যেতিয়া ডাঙৰ হয় 5টা ভাগত বিভক্ত হয় সেইবাবে ইহঁতক 5 ফিংগাৰ প্লাণ্ট বুলিও কয় আৰু এই 5 ফিংগাৰ প্লাণ্ট যেতিয়া পাতটো 5টা ভাগত বিভক্ত হয় এই 5টা ভাগে চাইনিজসকলৰ মতে যিটো ফেংচুই কনচেপ্ট হয় সেই কনচেপ্টৰ মতে 5টা এলিমেণ্ট ৰিপ্ৰেজেণ্ট কৰে যেনে ধৰি লওক আৰ্থ এয়াৰ ৱাটাৰ ফায়াৰ আৰু উডছ মেটেল আৰু উডছ এই 5টা এলিমেণ্ট কণ্ট্ৰল কৰে এই গছডালৰ 5টা ভাগে একৰ্ডিং টু ফেংচুই কনচেপ্ট আৰু এই যিটো 5টা এলিমেণ্ট আছে সিহঁতে এটা মেইন চাইকেল কমপ্লিট কৰে চাৰ্কল বুলি কয় সেইটো হৈছে ইন য়াং চাৰ্কল হয়তো আপোনালোকে যদি কংফু চাইছে তাত এটা চিম্বল থাকে ব্লেক এণ্ড হোৱাইটৰ সেই যিটো চিম্বল হয় সেই চিম্বলটোকে ইন য়াং চাৰ্কল বুলি কয় আৰু এই চাৰ্কলটোৱে ঘৰত প্ৰস্পাৰিটি ৱেলথ এইবিলাকক ৰিপ্ৰেজেণ্ট কৰে চ' মই ভাবোঁ এনেকুৱা কিছুমান গছ আছে যিবোৰ জনাটোও দৰকাৰী যদি চাব যাওঁ চাইণ্টিফিকেলিও প্ৰমাণিত হয় ঘৰত ৰখাটো ভাল আৰু যদি আমি
মাইথলজিকেলি হওক, বাস্তুশাস্ত্ৰ, ফেংচুই এনেকুৱা ফালৰ পৰা চাব যাওঁ, তাৰ পৰাও বেনিফিটছ থাকে। তাৰ উপৰি কিছুমান মেডিচিনেল প্ৰপাৰ্টিজ থাকে, কাৰণ প্ৰত্যেকডাল গছতে কিছুমান কেমিকেল কম্পজিশ্যন থাকে, আৰু যাৰ বাবে সেই এটা পাৰ্টিকুলাৰ কেমিকেলে গছডালক মেডিচিনেল প্ৰপাৰ্টি এটা দিয়ে। চ' পৃথিৱীত যিমান গছ আছে প্ৰত্যেকডাল গছৰে যদি চাওঁ কিবা এটা গুণ আছে আমাৰ বাবে দৰকাৰী, কিন্তু এক্সট্ৰেক্ট নকৰাকৈ আমি সেইটো ক'ব নোৱাৰোঁ যে আমাৰ কাৰণে ভাল নে বেয়া। মোৰ এটাই কথা আছিল যে এনেকুৱা কিছুমান ইনড'ৰ প্লাণ্ট বৰ্তমান সময়ত ৰাখা, কাৰণ যিহেতু গৰমৰ মাত্ৰা বাঢ়িব ধৰিছে, গম পাইছে, পৰিৱেশৰ পলিউশ্যনৰ মাত্ৰা বাঢ়িব ধৰিছে। যিমানখিনি পাৰে প্ৰথম নিজৰ ফালে নিজৰ ঘৰখনলৈ চেষ্টা কৰক অলপ পৰিৱেশটো ভাল কৰি ৰখা, আপোনালোকৰো মন ভাল লাগিব কিছুমান গছ যদি থাকে। আৰু মই ট্ৰাই কৰি আছোঁ চিংগোনিয়ামৰ আৰু কিছুমান স্পেচিছ কালেক্ট কৰিবৰ বাবে। বৰ্তমান 12টা আছে মোৰ তাত, দেখুৱাম মই সেইকেইটা স্পেচিছো, তাৰে 2টা মই বৰ্তমান দেখুৱাই দিব পাৰিম। এটা হৈছে এডাল চিংগোনিয়াম বাটিক বুলি কয়। যদি মন কৰে হয়তো পেটাৰ্ণটো দেখিব পাইছে, পূৰা নাৰ্ভ টাইপৰ গোটেই পেটাৰ্ণবোৰ আপোনালোকে ধৰিব পাৰিব। তাৰ উপৰিও আৰু এডাল আছে, সেইডাল হৈছে এডাল চিংগোনিয়াম হোৱাইট বাটাৰফ্লাই বুলি কয়। হোৱাইট বাটাৰফ্লাই, কাৰণ যদি মন কৰে ইয়াৰ হোৱাইটিছ বা ক্ৰীমিছ কালাৰ আছে, আৰু পাতটো যিহেতু পখিলাটা উৰি থকাৰ দৰে লাগে দেখিবলৈ, সেইবাবে ইয়াক চিংগোনিয়াম হোৱাইট বাটাৰফ্লাই বুলি কয়। আৰু এডাল ভেৰিগেটেড প্লাণ্ট। আৰু ভেৰিগেটেড কি হৈছে? ভেৰিগেটেড হৈছে এডাল প্লাণ্ট যিয়ে নিজৰ পাতত এটাতকৈ অধিক ৰং প্ৰস্তুত কৰে। সেইটো বগাও হ'ব পাৰে, পিংকো হ'ব পাৰে, যিকোনো হ'ব পাৰে। আৰু যেতিয়া এটাতকৈ বেছি কালাৰ প্ৰডিউচ কৰে তেতিয়া তাক ভেৰিগেটেড প্লাণ্ট বুলি কয়। চ' এয়া আছিলে আজিৰ ভিডিঅ'। যদি চাই ভাল পালে এনে নিশ্চয় এটা লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওক গছডাল গোটেই গ্ৰীণৰ মাজত এটা বেলেগ ধুনীয়া বিউটি এটা দি আছে। চ' টিল দেন আমি লগ পাম এটা নতুন ভিডিঅ'।